এয়া হ'ল ধেমাজি চিনেমা এণ্ড কেফে আৰু ইয়াতে ভাইমন দা লাগি আছে আৰু মই ভাবিলোঁ আমাৰ পৰিয়ালটো মানে মা দেউতা ৱাইফ আৰু মোৰ ছোৱালী লৈ এই ধেমাজি চিনেমা আৰু কেফেত চিনেমা চাওঁ আৰু আগফালটো কি ধুনীয়াকৈ ৰেষ্টুৰেণ্টৰ টাইপ সজাই থোৱা আছে চাওকচোন চিনেমা হলটো আৰু কেফেখন আৰু এণ্ট্ৰি হৈ দেখিলোঁ এই ভাইমন দাৰ পোষ্টাৰ ধুনীয়াকৈ লগাই থোৱা আছে আৰু ভাবিলোঁ দেৰিনো কিয় কৰোঁ ভিতৰলৈ সোমাই যাওঁচোন ভিতৰত কি আছেনো চিনেমা হলটো প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু সোমাই এখন কেফে চাহ কফি যিকোনো খাব পাৰি আৰু কাষতে এইটো ৱেইটিং এটা কৰিডৰ আছে মা এয়া চেলফি মাৰত ব্যস্ত দেউতা দেহা মানুহ আৰু ৱাইফ বহি আছে আৰু চিনেমা আৰম্ভ হ'বলৈ অলপ টাইম আছে অকণমান সোনকালে আহিলোঁ এয়া চিনেমা হলত আমি পৰ্দাপণ কৰিলোঁ আৰু বহি আছোঁ অপেক্ষাৰত চিনেমাৰ বাবে আৰু এয়া দেহা মানুহে কফি আৰু পপকৰ্ণ খাই খাই ভাইমন দাৰ উপভোগ কৰিছে মানে এইটো চাওকচোন প্ৰথমবাৰৰ বাবে তাই চিনেমা হললৈ আহিছে আৰু চিনেমা হলত সুন্দৰকৈ চাই আছে আৰু এয়া মাজতে এডভাৰটাইজত কিছুমান চাউথৰ চিনেমা ৰুদ্ৰ দেখুৱাইছিলে আৰু অসমীয়া চিনেমা তাই ভয় খাই শুই গ'ল আৰু এইটো বাহিৰলৈ মানুহবোৰ গৈছে এতিয়া প্ৰায় অলমষ্ট ফুল হৈছে এটা সৰু মিনি হল ধেমাজিত আৰু চাই সুন্দৰ লাগিল চিনেমাখন মাহেঁতো চালে বাই বাই